কি ধন্দাবী কৰিছিলে? মই নিজৰ ব্যৱসায়ৰ দোকান এখন আছে, গেলামাল দোকান। মই 26 তাৰিখে যেতিয়া দোকানখন খোলা পাইছিলোঁ, খুলি দিয়াৰ লগে লগে মোৰ চাটাৰখনত প্ৰথম এটা আলফাৰ চিঠি এখন পাইছিলোঁ। তাত মোক ধন দাবী কৰিছিলে। ধন দাবী কৰাৰ লগে লগে মই হতাশ হৈ পৰিছিলোঁ প্ৰথমত যিহেতু মই এখন সৰু পৰিয়ালৰ ল'ৰা। তাৰপৰা সেইটো পোৱাৰ পাছত মই সন্ধিয়াকৈ থানাখনত আহিছিলোঁ ছাৰক লগ কৰিবলৈ। অচি ছাৰে যিহেতু অলপ ছুটীত আছিল বুলি ক'লে, মই গুচি গ'লোঁ। আৰু মোৰ দোকানত তেতিয়া CC কেমেৰা নাছিলে বিশেষকৈ। তাৰপিছত যোৱা দেওবাৰে মই দোকানখনত CC কেমেৰা লগালোঁ। CC কেমেৰাখন লগোৱাৰ পাছত কোনেনো এইটো কাম কৰিছে বুলি বা দ্বিতীয়বাৰ কৰিব পাৰে নেকি বুলি মই লগালোঁ। তেনেকুৱাতে আকৌ মই 2 তাৰিখে যেতিয়া দোকানখন খুলিবলৈ যাওঁ, মোৰ দোকানৰ আগফালে চিঠি এখন পাওঁ, একেই দ্বিতীয়খন পত্ৰ পাওঁ। আৰু এই পত্ৰখন মই পঢ়ি পিনি চাই পিনি মই মোৰ প্ৰাণৰ ভাবুকি দিছে। 6 লাখ টকা দাবী দিছে। 6 লাখ টকাৰ দাবীটো দিছে ধনখিনি থ'বলৈ গৈছিলে নাৰায়ণপুৰ মডেল হস্পিটেলৰ গেটত গৈ প্ৰথম বাসগৃহ যিটো, সেইখনৰ আগফালে থৈ দিবলৈ কৈছিলে, ক'লা পলিথিন এখনত। তাৰপৰা মই গম পাই মই লগে লগে মোৰ ভাইটি আৰু মই আৰু মোৰ ওচৰ পাজৰৰ 2জন দাদা, সিহঁতক লৈ মই থানাত উপস্থিত হ'লোঁ। থানাত উপস্থিত হৈ পিনি মই ছাৰৰ লগত বুজাবুজি কৰি পিনি মই যিজন মানুহে মোৰ দোকানত মই ফুটেজটো চালোঁ, চাওঁতে ফুটেজখনত যিজন ব্যক্তিক মই দেখা পালোঁ, সেইজন ব্যক্তি মই চিনি পালোঁ। পোৱা মই তেখেতৰ নামটো দেৱাশিষ দেৱনাথ বুলি জানো। চালোঁ, চোৱাৰ পাছত মই লগে লগে থানাত আহি মই এজাহাৰ এখন দিলোঁ। তেখেতৰ বৰ্তমান ছাৰে চোৱা চিতা কৰি আছে। আৰু ইমানে আৰু মই ভাবোঁ যে ঘৰটো তেওঁৰ দেউতাক নান্টু দেৱনাথ মডেল হস্পিটেলত চাকৰি কৰে, ইয়াত চাকৰি কৰে। চিনি পাওঁ। মোৰ দোকানৰ ওচৰৰে তেখেত। ভুৱা বুলিয়ে হ'ব লাগিব, কাৰণ যিটো পত্ৰ পাইছে সেইটোও ভুৱা। সেইটো অৰিজিনেল কেতিয়াও হ'ব নোৱাৰে। পত্ৰটো ভুৱা। কিমান দিনৰ আগত দিছিলে এইটো? এইটো মোটামুটি আপোনাৰ শুকুৰবাৰ আছিলে। এইটো শুকুৰবাৰ যোৱাৰ পিছত আকৌ নেক্সটটো দিছে দেওবাৰ। যোৱাকালি তেখেতে নিজে আহিছে বুলি শুনিছোঁ, মই ইমান দূৰ শুনা পাইছোঁ। তাৰপৰা এতিয়া চোৱা চিতা কৰি আছে। মই খালি এইটোৱে ক'ব বিচাৰোঁ যে মোৰ জীৱনৰ এটা কথা আছে, মোৰ পৰিয়াল আছে। পৰিয়ালটোক সুৰক্ষা দিবৰ কাৰণে মই আইনৰ ওচৰত জনাইছোঁ। আৰু কি ধন্দাবী কৰিছিলে? ভাইটি